মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ পাঠত আমি যথাক্ৰমে স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম বিসৰ্গ সন্ধি। বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জানি ল'ব লাগিব যে বিসৰ্গ সন্ধি কাক বোলে। বিসৰ্গৰ লগত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ সন্ধি হোৱাকে বিসৰ্গ সন্ধি বোলে। সূত্ৰটো ভালকৈ বুজি পাবলৈ আমি দুটা উদাহৰণ ল'লোঁ। প্ৰথমটো হৈছে নিহ যোগ তেজ নিস্তেজ। নিহ শব্দটো যদি আমি বৰ্ণ বিশ্লেষণ কৰোঁ তেতিয়া আমি পাম ন যোগ হৰ্ষই যোগ বিসৰ্গ। আৰু দ্বিতীয় শব্দ তেজ, এই শব্দটো যদি আমি বৰ্ণ বিশ্লেষণ কৰোঁ আমি তেতিয়া পাম ত যোগ এ যোগ জ, নিহ যোগ তেজ নিস্তেজ। এই উদাহৰণটোত প্ৰথম শব্দৰ নিহ শেষৰ বৰ্ণ বিসৰ্গৰ লগত দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ তৰ সন্ধি হৈছে। ইয়াত আমি দেখা পাইছোঁ যে বিসৰ্গটো দন্তীয় হলৈ ৰূপান্তৰ হৈ দন্তীয় তৰ লগত যুক্ত হৈছে। দ্বিতীয় উদাহৰণটো হ'ল দুখ যোগ অৱস্থা, দুৰৱস্থা। দুখ এই শব্দটো যদি আমি বৰ্ণ বিশ্লেষণ কৰোঁ তেতিয়া আমি পাম দ যোগ হৰ্ষৌ যোগ বিসৰ্গ। দ্বিতীয় শব্দ অৱস্থা, তাক যদি আমি বৰ্ণ বিশ্লেষণ কৰোঁ তেতিয়া আমি পাম অ যোগ ৱ যোগ অ যোগ দন্তীয় হ যোগ দন্তীয় থ যোগ আ। এই উদাহৰণত আমি দেখা পাইছোঁ যে প্ৰথম শব্দ দুখ শেষৰ বৰ্ণ বিসৰ্গৰ লগত দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ অৰ সন্ধি হৈছে। ইয়াতো আমি দেখা পাইছোঁ যে বিসৰ্গটো ৰলৈ ৰূপান্তৰ হৈ অৰ লগত যুক্ত হৈ সন্ধি হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে উদাহৰণকেইটালৈ মন কৰাচোন। প্ৰথম উদাহৰণত বিসৰ্গৰ লগত ব্যঞ্জন বৰ্ণ তৰ সন্ধি হৈছে আৰু দ্বিতীয় উদাহৰণটোত বিসৰ্গৰ লগত স্বৰবৰ্ণ অৰ সন্ধি হৈছে। এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা যে বিসৰ্গৰ লগত ব্যঞ্জন বৰ্ণ নাইবা স্বৰবৰ্ণৰ মিলনকে বিসৰ্গ সন্ধি বোলে। স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধিৰ দৰে বিসৰ্গ সন্ধিৰো কিছুমান নিয়ম আছে। সেই নিয়মবোৰ মই উল্লেখ কৰি দিছোঁ। ১ নম্বৰ নিয়মটোৱেই হৈছে বিসৰ্গৰ পাছত প্ৰথম চ বা দ্বিতীয় চ থাকিলে বিসৰ্গৰ ঠাইত তালিবাস হয়। যেনে নিহ যোগ ছয় নিশ্চয়, দুখ যোগ চৰিত্ৰ দুচৰিত্ৰ। ২ নম্বৰ নিয়মটো হৈছে বিসৰ্গৰ পাছত মূৰ্ধন্য ত বা মূৰ্ধন্য থ থাকিলে বিসৰ্গৰ ঠাইত মূৰ্ধন্য খ হয়। যেনে ধনু যোগ টংকাৰ ধনুষ্টংকাৰ, নিহ যোগ থুৰ নিষ্ঠুৰ। ৩ নম্বৰ নিয়মটো হৈছে বিসৰ্গৰ পাছত ক খ প ফ থাকিলে অ আৰু আৰ পিছত থকা বিসৰ্গৰ ঠাইত দন্তীয় হ আৰু হৰ্ষৈকাৰ আদি স্বৰবৰ্ণৰ পাছত থকা বিসৰ্গৰ ঠাইত মূৰ্ধন্য খ হয়। যেনে পুৰষ যোগ কাৰ পুৰস্কাৰ, নিহ যোগ পাপ নিষ্পাপ। ৪ নম্বৰ নিয়মটোৱে হৈছে অৰ লগত থকা বিসৰ্গৰ পাছত বৰ্গৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম বৰ্ণ অথবা অন্তস্থ জ ৰ ল হ থাকিলে আগৰ বিসৰ্গ অটো উ হৈ যায়। যেনে তপঃ যোগ বন তপোবন, মনঃ যোগ হৰ মনোহৰ। ৫ নম্বৰ নিয়মটো হৈছে বিসৰ্গৰ পাছত স্বৰবৰ্ণ
বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ আৰু অন্তস্থ জ ৰ, ল, ৱ থাকিলে বিসৰ্গৰ ঠাইত ৰ হয়। যেনে নিহ যোগ আকাৰ নিৰাকাৰ, দুহ যোগ গম দুৰ্গম। 6 নম্বৰ নিয়মটো হৈছে ৰ পাছত থাকিলে বিসৰ্গ লোপ পায় আৰু ই কাৰণত উপসৰ্গ দীৰ্ঘই কাৰণত হয়। যেনে নিহ যোগ ৰোগ নিৰোগ, নিহ যোগ ৰস নিৰস। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি সন্ধি আৰু তাৰ প্ৰকাৰসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ল। তোমালোকে সন্ধিৰ প্ৰতিটো নিয়ম ভালকৈ বুজি মেলি পঢ়িবা। যদি প্ৰয়োজন হয় প্ৰয়োজন সাপেক্ষে মুখস্থ কৰি অনুশীলন কৰিবা, তেহে ভালকৈ বুজিব পাৰিবা। এতিয়ালৈকে সন্ধিৰ যিবোৰ নিয়মৰ কথা আলোচনা কৰিলোঁ তাৰ আধাৰতেই মেট্ৰিক পৰীক্ষাত সন্ধি ভাঙিবলৈ বা পাতিবলৈ আহিব, সেইটো কিন্তু খাটাং। মই তোমালোকক গৃহকৰ্ম হিচাপে কেইটামান শব্দ সন্ধি ভাঙিবলৈ দিছোঁ, তোমালোকে কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ। অহাবাৰ বেলেগ এটা পাঠ লৈ তোমালোকৰ ওচৰত পুনৰ হাজিৰ হ'ম। ধন্যবাদ।